নমস্কাৰ বন্ধুসকল, মই চিন্তু দাস। আপোনালোকে মোৰ ভিডিঅ'টো আসাম ফাৰ্মাৰ ইউটিউব চেনেলত আপোনালোকে দেখা পাই আছে। আৰু মানে কি মোৰো এটা ইউটিউব চেনেল আছে। চেনেলটোৰ নাম হৈছে ব্ৰহ্মপুত্ৰ গোট ফাৰ্ম। আপোনালোকে ইউটিউব চেনেলত চাৰ্চ কৰি চালে আপোনালোকে মোৰ ইউটিউব চেনেলতো মোৰ ভিডিঅ'বিলাক আপোনালোকে দেখা পাব। আৰু তাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু তেতিয়া মানে কি আমাৰ ফাৰ্মৰ বা ফাৰ্ম ৰিলেটেড ভিডিঅ' আপোনালোকে কিছুমান ভিডিঅ' তাতে দেখা পাব। আৰু প্ৰিয়াংকু মোৰ তাত আহি থাকে, মানে কি এটা বিশেষ কাৰণৰ কাৰণে তেওঁ আহিব পৰা নাই বা ময়ো তেওঁক টাইম দিব পৰা নাই। তেনেকুৱা এটা কিবা প্ৰব্লেমৰ কাৰণে তেনেকৈ তেওঁ আহি কিনে ইণ্টাৰভিউ ল'ব পৰা নাই। নেক্সট টাইম তেওঁ আহিব, আমাৰ ফাৰ্মত আহিব। আৰু ব্ৰহ্মপুত্ৰ গোট ফাৰ্মতো আপোনালোকে মোৰ তাত তেনেকৈ আপোনালোকে ভিডিঅ'বিলাক দেখা পাব। আৰু মানে কি মই আপোনালোকক অকণমান ছাগলী দেখাবলৈ অকণমান চেষ্টা কৰিম। মানে কি মই বিটেল ছাগলী, বাৰবৰী আৰু চিৰহী অসমত আনিম। মানে কি বৰ্তমান আপোনালোকে মোৰ তাত বিটেল ছাগলী পাব, এভেইলেবল পাই যাব। আৰু ছাগলীখিনি আহিব আপোনাৰ 10-12 দিন হ'ল, টোটেলি এডজাষ্টো হৈছে, বিশেষ প্ৰব্লেম নাই। মই ছাগলীখিনি আপোনালোকক ধুনীয়াকৈ দেখাই দিম এটা এটাকৈ। আৰু ভেকচিনেশ্যন আমাৰ PPR-টো দিয়া আছে। বাকী আৰু আপোনালোকে অহা মাহত ET2 বা FMD তেনেকৈ সেইবিলাক আপোনালোকে ভেকচিন দিব পাৰিব। ঠিক আছে বাৰু, মই আপোনালোকক এতিয়া ছাগলীখিনি অকণমান দেখাই দিম আৰু সিহঁতক কি খুৱাই আছোঁ অকণমান সেইবিলাকো অকণমান দেখাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ঠিক আছে বাৰু, ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ। আপোনালোকে ছাগলীখিনি চাই থাকিব। ছাগলীখিনি এটা এটাকৈ দেখাই দিম, বা কোনটো কিমান দাঁত হৈছে, বা কোনটো প্ৰেগনেণ্ট আছে, কোনটো নন প্ৰেগনেণ্ট, মই ধুনীয়াকৈ আপোনালোকক দেখাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এইটো এটা চেউৰী আছে, এইটো ঘাঁহ খাই আছে, আমাৰ নৰ্মেলি খোৱা ঘাঁহবিলাক খাই আছে কি ধুনীয়াকৈ আপোনালোকে স্ক্ৰীণত দেখাই পাইছে। তাৰপিছত এইটো এটা ব্ৰিডাৰ আছে, কালাৰটো আপোনালোকে স্ক্ৰীণত দেখাই পাইছে। তাৰপিছত এইটো আছে চেৰা কালাৰ, এইটো এটা ব্ৰিডাৰ। এই মুণ্ডিটো প্ৰেগনেণ্ট আছে, এইটো এটা প্ৰেগনেণ্ট আছে। আপোনালোকে স্ক্ৰীণত দেখাই পাইছে কেনেকুৱা কি কোৱালিটিৰ ছাগলী হয়। এইটো ব্লেক এণ্ড হোৱাইট, সেইটো আপোনাৰ প্ৰেগনেণ্ট আছে। এই চেৰা কালাৰ সেইটো প্ৰেগনেণ্ট আছে। এইটো এটা সৰু ব্ৰিডাৰ হয়, এইটো এটা ব্ৰিডাৰ হয়। এইটো এটা সৰু ব্ৰিডাৰ হয়। ব্লেকত থকাকেইটা আপোনাৰ এটা নে দুটা প্ৰেগনেণ্ট চিউৰ আছে। তাৰপিছত আপোনাৰ এটা নে দুটাই ছাৰ্ভিচো লৈছে এনেকৈ। কালাৰটো আপোনালোকে দেখিছে কেনেকুৱা কালাৰ হয়। সৰু চাইজৰ ব্ৰিডাৰ লাগিলেও পাব, বা অকণমান ডাঙৰ চাইজৰ ব্ৰিডাৰ লাগিলেও পাব আপোনালোকে। এইটো এটা সৰু ব্ৰিডাৰ হয়। এইটো চেৰা কালাৰ, এইটো প্ৰেগনেণ্ট আছে, ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট হয়। তাৰপিছত এইটো আপোনাৰ ব্ৰিডাৰ আছে, ডাঙৰ ব্ৰিডাৰ, দাঁত অহাই নাই তাৰ। আৰু এইটো নাগৰি কালাৰৰ, এইটো আপোনাৰ প্ৰেগনেণ্ট ফিমেল, ফাৰ্ষ্ট টাইম, কিন্তু 4 দাঁত হৈছে তাইৰ, ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট। এইটো এটা মানে ছাৰ্ভিচ লৈছে। পেটত অকণমান বগা আছে এইটো। সেইটো আপোনাৰ এইটো ছেম বাৰবৰীৰ নিচিনাই কালাৰটো, সেইটোও ছাৰ্ভিচ লৈছে।
আৰু এইটো আপোনাৰ ব্ৰিডাৰ আছে সৰু ব্ৰিডাৰ হয় এইবিলাক 6 মাহ 7 মাহৰ তেনেকুৱা ব্ৰিডাৰ হয় আৰু মানে কি আপোনাৰ অৰ্ডাৰটো মানে কি কিছুমান তেনেকে প্ৰেগনেন্ট আছে আপোনালোকে তেনেকে লাগিলে সেইবিলাক ললে ল'ব পাৰিব এইটো এটা চেউৰি আছে এইটো চেউৰি হয় তাৰ পিছত মই বাৰবৰি দেখাই আছো আপোনালোকক এইটো এটা বাৰবৰি আছে এৰ বুক কৰিছে দাদা এজনে এই বাৰবৰি এইটো এটা ব্ৰিডাৰ আছে এইটো চেউৰি আছে সাইডত এইটো এটা চেউৰি এইটো স্কিনৰ প্ৰবলেম আছিল এইটো আগৰ বেটছৰ হয় স্কিনৰ প্ৰবলেম আছিল এইটো ঠিক হৈছে এতিয়া এইটো প্ৰেগনেন্ট ব্ল্যাকত এইটো প্ৰেগনেন্ট আছে তাৰ পিছত আপোনাৰ এইটো এটা ব্ৰিডাৰ হয় এইটো সৰু ব্ৰিডাৰ মানে কি ইহঁতক আমি এতিয়া গুৱাৰ ভুচি দিছো গুৱাৰ ভুচি খাবলৈ দিছো গছৰ পাত দিছো আৰু মই এই গুৱাৰ ভুচি মানে কি গুৱাৰৰ গছ মানে কি মই মোৰ ইউটিউব চেনেলত দেখাই দিছো আপোনালোকে এই ব্ৰহ্মপুত্ৰ গুড ফাৰ্ম সাৰ্চ কৰি তেনেকে ইউটিউবতো দেখা পাব কেনেকুৱা হয় গছবিলাক কেনেকুৱা হয় মই ধুনিয়াকে তাতে দেখাই দিছো কেনেকুৱা মানে কেনেকুৱা বীজ ওলাই কেনেকুৱা কি ধুনিয়াকে মই এটা ভিডিও বনাই দিছো আপোনালোকে এই গুৱাৰৰ গছটো দেখা পাব এই ব্ৰহ্মপুত্ৰ গুড ফাৰ্ম সাৰ্চ কৰি আপোনালোকে ইউটিউবত তেনেকে দেখা পাব তাৰ পিছত মই আপোনালোকক অকমান দেখাই দিছো এইটো নাগৰিটো এটা আম পাত আহতৰ পাত তেনেকে এইবিলাক খাব দিছো মানে কি পাতৰ বাস নাই আৰু দেখিছে এইটো আপোনাৰ গৰু বিলাকৰ নিচিনা গল বিছনা আছে এইটো আপোনাৰ 1.5 মাহ 2 মাহৰ প্ৰেগনেন্ট আছে আৰু এই যেটো আপোনাৰ স্ক্ৰিনত শো হৈ থকা এইটো কন্টাক্ট নাম্বাৰ আছে এইটো কন্টাক্ট নম্বৰত আপোনালোকে যোগাযোগ কৰিলে ছাগলীখিনি ল'ব পাৰিব নাইবা আপোনালোকে হোৱাটছআপত স্ক্ৰিনশ্বট মাৰি দিলেও আপোনালোকে তেনেকে বুক কৰি দিব পাৰিব এইটো বাৰবৰিটো হয় এইটো ফাৰ্স্ট টাইম প্ৰেগনেন্ট আছে বাৰবৰিটো এইটো বাৰবৰিটো ফাৰ্স্ট টাইম প্ৰেগনেন্ট তাই এইটো স্কিনৰ প্ৰবলেম আছিল এইটো নিয়মিক ইনজেকশন দিছো মানে কি এটা ঠিক হৈছে কমপ্লিটলি ঠিক হৈছে স্কিনৰ বহুত প্ৰবলেম আছিল তাইৰ মানে কি যোৱা বেটছৰ হয় এইটো আৰু এইটো আপোনাৰ ব্ৰিডাৰ আছে সৰু ব্ৰিডাৰ 6 মাহৰ ব্ৰিডাৰ এইটো সাৰ্ভিস লৈছে ব্ল্যাকটো এইটো সাৰ্ভিস লৈছে প্ৰেগনেন্সিটো সিওৰ নহয় এইটো বৰ্তমান এখিনি আছে ছাগলী আপোনালোকে কন্টাক্ট কৰি বা হোৱাটছআপত তেনেকে মেছেজ কৰি আপোনালোকে ল'ব পাৰিব এই মুন্ডিটো আপোনাৰ হেটো প্ৰেগনেন্ট এটো সিওৰ প্ৰেগনেন্ট আছে ভাল কোৱালিটিৰ হয় এটো সেকেন্ড টাইম মুন্ডিটো সেকেন্ড টাইম প্ৰেগনেন্ট হয় হোয়াইট আর ব্রাউন আছে মিক্স তাৰপিছত এইটো আপোনাৰ হে ব্ল্যাক এন্ড হোয়াইট এইটো প্ৰেগনেন্ট আছে ব্ল্যাক ব্রিডাৰ আছে এইটো দুদাতৰ ব্রিডাৰ হয় আপোনালোকে ল'ব পাৰিব আপোনালোকে লৈয়ে সাৰ্ভিসত লগাব পাৰিব হাইটাইট বিলাক ধুনিয়া ছাগলীখিনিৰ হাইটাইট বিলাক আপোনালোকে স্ক্ৰিনত দেখাই পাইছে কেনেকুৱা কি হাইটৰ হয় মানে কি ইহতে গছৰ পাত যিকোনো গছৰ পাতে হোৱাত বহুত ভাল এইটো আপোনাৰ
সৰু ব্ৰিডাৰ আছে নাগৰা কালাৰৰ এইটো প্ৰেগনেন্ট ব্লেকত আছে আপোনাৰ 3টা 4টা মান তেনেকৈ আছে এইটো ব্লেক এণ্ড হোৱাইট এইটো আপোনাৰ প্ৰেগনেন্ট আছে ইহঁতক মানে কি আমি বৰ্তমান গোৱাৰ ভুচি দি আছোঁ তাৰপিছত চাপৰ দি আছোঁ চাপৰ লগত জুম মিক্স কৰি দি আছোঁ তেনেকৈ দি আছোঁ আপোনালোকে তেনেকৈ আৰু গোৱাৰটো আপোনালোকে গোৱাৰ ভুচিটো তেনেকৈ আমাৰ অসমত এভেইলেবল নহয় তেনেকৈ তাৰ পৰা আনিছিলোঁ অকণমান আৰু মানে কি মই তেনেকৈ লগাইছোঁ গোৱাৰ অকণমান লগাইছোঁ মানে কি সেইবিলাক বীজ হ'ব আমাৰ এইখিনিত মানে 30-40 কেজিমান বীজ হ'ব আৰু পিছত আপোনালোকে লাগিলেও মোক তেনেকৈ কণ্টেক্ট কৰিলে ল'ব পাৰিব আৰু ছাগলী লোৱাখিনিয়ে মানে কি সেইবিলাক ফ্ৰীতে মই দিম আৰু হাৰি পাতিৰো আপোনাৰ বীজ আছে মোৰ তাত আপোনালোকে ল'ব পাৰিব আৰু যিসকলে মানে কি আমাৰ ছাগলী ল'ব তেখেতসকলক মানে কি আমাৰ ফালৰ পৰা ছুপাৰ নেপিয়াৰ 50 পিচ মানে কি ফ্ৰী দিয়া হ'ব যদি আপোনালোকৰ লোৱা মানে কি ৰোৱা মানে নেপিয়াৰখিনি ৰোৱা ঠাই আছে তেনেহ'লে আপোনালোকে নেপিয়াৰখিনি ল'ব পাৰিব মোৰ ফালৰ পৰা এইখিনি দি দিম আপোনালোকে যাতে ঘাঁহখিনিও কৰিব পাৰে সেইকাৰণে মানে কি আপোনালোকৰ সুবিধাৰ্থে মই তেনেকৈ আপোনালোকক ছুপাৰ নেপিয়াৰটো এটা ছাগলীত 50 পিচকৈ দিবলৈ চেষ্টা কৰিম আজি আহিছিল মোৰ ওচৰত এজন বন্ধু আহিছিল মানে কি তেওঁ আগতে ছাগলী লৈছিল তথাপি মানে কি তেওঁ আৰু 200 পিচ লৈছে 200 পিচৰ লগত আমি আকৌ আমাৰ ফালৰ পৰা 50 পিচ ফ্ৰীত দি দিছোঁ আৰু তেনেকৈ আৰু যিখিনি আমাৰ ছাগলী আছে এইখিনি যদি যিজন মানে যদি দাদা এজনে লয় 1 পিচ লয় 1 পিচ ল'লে মানে কি 50 পিচ দিয়া হ'ব দুটা ল'লে 100 পিচ দিয়া হ'ব ফ্ৰীতে দিয়া হ'ব আৰু পাৰো যদি হাৰি পাতিৰো অকণমান বীজ দিবলৈ চেষ্টা কৰিম আপোনালোকে জাষ্ট আহিলে হ'ল কণ্টেক্ট কৰিলে হ'ল ঘাঁহৰ মানে আপোনালোকক ভৱিষ্যতেও মই গোৱাৰৰ বীজ দিবলৈ চেষ্টা কৰিম ফ্ৰীতে দিয়া মানে মই হেৰিটো কৰি আছোঁ মানে কি সকলোকে মানে ঘাঁহখিনি বা ছুপাৰ নেপিয়াৰে হওক বা গোৱাৰে হওক বা জুৱে হওক মানে কি আপোনালোকক ফ্ৰীতে দিয়াৰ ব্যৱস্থা এটা মানে কি মই কৰিম বুলি ভাবি আছোঁ যাতে আপোনালোকে ছাগলীখিনি নি কিনে বা ঘাঁহৰ কাৰণে যাতে আপোনালোকে ছাগলী ফাৰ্ম কৰিব মানে কি পিছুৱাই থাকিব নালাগে সেইকাৰণে আপোনালোকৰ সুবিধাৰ্থে মানে কি নেপিয়াৰে হওক বা গোৱাৰৰ বীজে হওক বা জুৱে হওক বা মানে যি আছে আমাৰ মানে ওচৰত যি আছে আপোনালোকক সেইখিনি দিবলৈ চেষ্টা কৰিম আপোনালোকে আমাৰ ফাৰ্মত আহিব পাৰে ফ্ৰীতে এইবিলাক দিয়াৰ চেষ্টা কৰিম যাতে আপোনালোকে পিছুৱাই আহিব নালাগে যাতে ভৱিষ্যতে আপোনালোকে আগুৱাই যাব পাৰে ঘাঁহৰ যাতে কিনে অলপো প্ৰব্লেম নহয় সেইকাৰণে মই আপোনালোকক এইখিনি অকণমান হেল্প কৰিবলৈ চেষ্টা কৰিম ঠিক আছে বাৰু ভিডিঅ'টো আজি ইমানেই আপোনালোকে মোৰ ইউটিউব চেনেলত ব্ৰহ্মপুত্ৰ গোট ফাৰ্ম হয় আপোনালোকে ব্ৰহ্মপুত্ৰ গোট ফাৰ্ম ইউটিউব চেনেলটোত গৈ কিনে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ল'ব ঠিক আছে বাৰু ভিডিঅ'টো আজি ইমানেই ধন্যবাদ